কলেজত পঢ়ি থকা ছোৱালীবিলাক যেতিয়া গাঁও ঘৰলৈ আহে সিহঁতৰ তেতিয়া আচৰণ বোৱাৰীসকলে ইউটিউবত নতুনকৈ ৰেচিপি ভিডিঅ' চোৱাৰ পিছত যেতিয়া নতুনকৈ কিবা এটা বনাবলৈ চেষ্টা কৰে তেতিয়া এনেকুৱা খাদ্য বনোৱাৰ পিছত নিজৰ মানুহজনক খুৱাবলৈ প্ৰথম প্ৰচেষ্টা চলায় কম বয়সত বিয়া পতা ল'ৰাবিলাকৰ পাছলৈ এনেকুৱা কণ্ডিশ্যন হয় দেউতাকে ল'ৰাই খেলিবলৈ বুলি কিনি অনা ঝুলনাখন যেতিয়া ল'ৰাৰ মাকে পায় তেতিয়া ল'ৰাৰ মাকে কাম বন এৰি এনেদৰে আৰাম কৰি থাকে মাকে বিহুলৈ বুলি থোৱা সাঁজ কলহৰ পৰা যেতিয়া ঘৰৰ ডাঙৰ ছোৱালীজনীয়ে মনে মনে ৰহি হাঁহ চুৰি কৰি খায় তেতিয়া বাপেকে যদি এই কথাটো গম পায় তেতিয়া বাপেকৰ ৰিয়েকশ্যন মোৰ লগৰটোক যেতিয়া স্কুলত টিচাৰে ষ্টেজত ঠিক গান এটা গাবলৈ বুলি কয় لا كورة تغني اضرب ايوه صح خلاص মোৰ মায়ে গডৰেজত লুকুৱাই থোৱা পইচা মই যেতিয়া চুৰি কৰিবলৈ বুলি যাওঁ তেতিয়া মোৰ এই অৱস্থা দেউতাই মোৰ ভণ্টিক বিহু কাপোৰ আনি দিয়াৰ পিছত হেল্ল' ফ্ৰেণ্ডছ কি খবৰ মই দুলাভাৰ আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে মোৰ ইউটিউব চেনেল মিষ্টাৰ ডিব্ৰা ফানি আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লগৰীয়া বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো প্ৰেছ কৰি নটিফিকেশ্যনটো অন কৰি ল'ব কিয়নো আমাৰ এনেকুৱা ধৰণৰ ফানি ভিডিঅ'বিলাক আপোনালোকে যাতে পোনপটীয়াকৈ পায় আৰু এয়াই আছিল আজিৰ ভিডিঅ' তেন্তে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ এৰিলোঁ বাই বাই